welcome back to my channel. মই Richa. আজি আমি এফালে যাবলৈ ওলাইছো জায়গাডখৰ নাম হৈছে দুলিয়াজান আমাৰ আপা ঘৰ সো আমি তালৈ যাম আজি 29 এপ্ৰিল আৰু কিহৰ কাৰণে যাওঁ আপোনালোকক সব দেখাই যাম প্ৰথমতে এতিয়া বাবু স্কুলৰ পৰা আহিব বাবু স্কুলৰ পৰা অহাৰ পিছত আমি 4টা বজাত ইয়াৰ পৰা ওলাই যাম এতিয়া আমি খানাটো খাই লওঁ বাবু স্কুলৰ পৰা আহিবলৈ হ'ল অলৰেডি আৰু এয়া আমি ৰেডি হৈ গ'লোঁ আমাৰ গাড়ী আহিবলৈ আমি ৰেডি হৈ আছোঁ মানে গাড়ী আহিব আৰু আমি যাম সেয়া বাবু ধনু ফটো মৰা নাই দেখাইছোঁ আৰু এয়া আমি চবেই গাড়ীত উঠিলোঁ কিন্তু এটা প্ৰব্লেম হৈ গ'ল গাড়ীখন সৰু হৈ গ'ল লাগেজ বেছি হৈ গ'ল পেচেঞ্জাৰ ঠিকে আছিল লাগেজৰ কাৰণে আমি এনেকৈ বহিবলগীয়া হৈছে এনিৱেইজ এতিয়া বুক কৰিলোঁ তেতিয়াহ'লে এইখন গাড়ীতে যাব লাগিব এনেকৈ আৰু প্ৰব্লেম হ'লেও এনেকৈ গৈ আছোঁ আৰু অলপ হাঁহিও উঠিছে কিন্তু উপায় নাই এনেকৈ যাব লাগিব যিহেতু বুক কৰা হৈয়ে গ'ল অলৰেডি কষ্টটো এইটো আৰু এনেকৈ আমি বিয়াঘৰ আহি পাইছোঁহি আৰু বিয়াঘৰ আমি পালোঁহি এয়া হৈছে আমাৰ কইনাৰ ভনীয়েকে আমি দুটা বুবু আৰু মই কইনাৰ ভনীয়েকে পূৰা কাম কৰিব লাগি গৈছে সেয়া আমাৰ কইনা তোমাৰ হাতখন দেখুওৱা ধুনীয়াকৈ মেহেন্দি হে গেহৰি লালি অঁ আই কলিজাজনী ধুনীয়া লাগিছে ফিল্টাৰ চিল্টাৰ নিদিওঁ দেই মই কৈছোঁ চুমা দিছোঁ এয়া হৈছে বিয়াঘৰৰ পেণ্ডেলটো বৰ বেছি ডাঙৰকৈ বনোৱা নাই কাৰণ বিয়া হেয়াত নহয় বিয়া ভৱনত ঘৰত জাষ্ট সৰুকৈ জোৰোণটো হ'ব বাছ এয়া হৈছে ইয়াতে জোৰোণ হ'ব তাৰ পাছতে আমি সকলোৱে মানে অকণমান ফূৰ্তি ফাৰ্তা কৰিম আৰু ইয়াতে কইনাজনী বিউটিফুল চুৰ কৰিছোঁ এবাৰ মই অথনি এনেকৈ মাৰিছিলোঁ নহয় এনেকৈ মাৰিম এতিয়া চবকে এয়া বুবু আৰু মই পূৰা নাচিব লাগি গৈছোঁ পূৰা এনজয় কৰিছোঁ কিন্তু তুমি বাকীবোৰ চবেই লাজ কৰিছে নাচা নাই পূৰা আপা নিচা আহিলে আৰু এয়া কইনাই আমাক অলপ জুচ দিছে দিয়া বুলি কৈছে নেকি আৰু আপা নিচা কামত মানে কথা পাতিব লাগি গৈছে এইপিনে আমিও কামত লাগি গৈছোঁ সন্দেশ আৰু কামত লাগি আছোঁ চবেই ইমান কাম কৰি আছোঁ গোটেইবোৰে কাম বন কৰি শুই থাকিলোঁ মানে ভাত পানী খাই তাৰ পাছত বিয়া আৰু জোৰোণৰ ভিডিঅ' আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখুৱাম চাবলৈ হ'লে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকিব মোৰ চেনেলটো থেংক ইউ